তেখেতে সেই সময়ত কেনেকৈ ভাষা দিয়ে আপোনালোককতো একজন ৰিপৰ্টাৰ হিচাপে গণ্য নকৰে তেখেতে আৰু যদি আপোনালোকক ৰিপৰ্টাৰ হিচাপে গণ্য কৰা হয় তেতিয়াহ'লে তেখেতে দুটা শব্দ ব্যৱহাৰ নকৰা হয় এটা শব্দটো হ'ল এই জাম্বা মানে আৰু এটা কয় বুৰ্বক বুলি কয় তেতিয়াহ'লে আপোনালোকৰ নিউজ মিডিয়াটো ৰাজনীতিৰ কিবা হৈছে সেইটো মই ডিবেট হৈছে মই সেইটো ক'ব যোৱা নাই কিন্তু আপোনালোকক নিউজ মিডিয়াক যেতিয়া আপোনালোকে প্ৰশ্ন কৰে কিবা সোধে তেতিয়াহ'লে আপোনালোককো ডাইৰেক্ট দুটা শব্দ ব্যৱহাৰ কৰে এটা হয় বুৰ্বক কয় নহ'লে বা জাম্বা বুলি কয় তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে আপোনালোককে ৰিপৰ্টাৰসকলকে যেনেকৈ আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কয় তেওঁলোককে যদি সন্মান কৰিব যদি নাজানে বুৰ্বক বুলি কয় জাম্বা বুলি কয় তেতিয়াহ'লে তেখেতৰ মনোভাৱ তেখেতৰ চিন্তা চৰ্চা আপোনালোকে ভালকৈ বুজি লওক আৰু ৰাইজে সেইটো বুজি লোৱাটো দৰকাৰ বুলি মই ভাবোঁ কাৰণ মিত্ৰজোঁট বা এলায়েন্সৰ কথাটো আমাৰ হাইকমান আছে তেওঁলোকে ভালদৰে চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে আপোনালোকৰ আগত নিশ্চয় সময়ৰ সাপেক্ষে অৱগত কৰিব বুলি মই আশা কৰিছোঁ আৰু আমাৰ অন্ততঃ মোৰ তৰফৰ পৰা মিত্ৰজোঁট বা এলায়েন্সৰ ওপৰত মই কথা নাপাতোঁ এইবাৰ আপুনি নিৰ্বাচন খেলিব সেইটোও হাইকমানৰ ওপৰত নিৰ্ভৰ কৰে যিহেতু মই MCLA আৰু আমাৰ দলৰ হাইকমানে ককলাবাৰী সমষ্টিত যাক মানে কেণ্ডিডেট হিচাপে প্ৰাৰ্থী হিচাপে দি সেইটোৱে মই মানে মানি ল'ম তথাপিও মোৰো এটা আশা আছে মানুহ হিচাপে জীয়াই থকাৰ যিহেতু বা নিৰ্বাচন খেলাৰ যিখিনি আশা সেইটো আশাটো আছে তথাপিও মই হাইকমানৰ যিখিনি কথা সেইটো মানি লৈ পেলাই আগবাঢ়ি যাম হাগ্ৰামত এটা কথা কৈছে BTR হ'লে প্ৰমোদ বড়ো চিভ হ'ব আৰু BTC হ'লে হাগ্ৰামত চিভ হ'ব এই ক্ষেত্ৰত কি ক'ব আপুনি সেইটো হাগ্ৰামৰ নিজৰ কথা তেখেতে কি ভাবি কথাটো কৈছে মই নাজানো তথাপিও হয়তো জানি থোৱাটো দৰকাৰ যে এই দিনত মানে এতিয়া হাগ্ৰামৰ দিন নাই আমাৰ BTRৰ ৰাজটো চলি আছে বা প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰটো চলি আছে সেইকাৰণে তেখেতৰ এনেই ফাল্টুভাৱে তেখেতে কথাটো কৈ আছে আৰু আপোনালোকে নিশ্চয় বুজি পায় যে তেখেতে কেনেকৈ টুলুঙা মন্তব্য কৰে আপোনালোকে নিজে বাৰে বাৰে সুধি থাকে যে কি হ'ব কি নহ'ব তেখেতে সেই সময়ত কেনেকৈ ভাষা দিয়ে আপোনালোককতো একজন ৰিপৰ্টাৰ হিচাপে গণ্য নকৰে তেখেতে আৰু যদি আপোনালোকক ৰিপৰ্টাৰ হিচাপে গণ্য কৰা হয় তেতিয়াহ'লে তেখেতে দুটা শব্দ ব্যৱহাৰ নকৰা হয় এটা শব্দটো হ'ল এই জাম্বা মানে আৰু এটা কয় বুৰ্বক বুলি কয় তেতিয়াহ'লে আপোনালোকৰ নিউজ মিডিয়াটো ৰাজনীতিৰ কিবা হৈছে সেইটো মই ডিবেট হৈছে মই সেইটো ক'ব যোৱা নাই কিন্তু আপোনালোকক নিউজ মিডিয়াক যেতিয়া আপোনালোকে প্ৰশ্ন কৰে কিবা সোধে তেতিয়াহ'লে আপোনালোককো ডাইৰেক্ট দুটা শব্দ ব্যৱহাৰ কৰে এটা হয় বুৰ্বক কয় নহ'লে বা জাম্বা বুলি কয় তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে আপোনালোককে ৰিপৰ্টাৰসকলকে যেনেকৈ আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কয় তেওঁলোককে যদি সন্মান কৰিব যদি নাজানে বুৰ্বক বুলি কয় জাম্বা বুলি কয় তেতিয়াহ'লে তেখেতৰ মনোভাৱ তেখেতৰ চিন্তা চৰ্চা আপোনালোকে ভালকৈ বুজি লওক আৰু ৰাইজে সেইটো বুজি লোৱাটো দৰকাৰ বুলি মই ভাবোঁ কাৰণ তেখেতে যদি ভাল মনোভাৱৰ ভাল চিন্তা চৰ্চাৰ যদি কৰা হয় তেতিয়াহ'লে তেখেতে ৰাজনীতিৰ বাদেও সংবিধানে জাগা দিয়া যি চতুৰ্থ স্তম্ভ বা নিউজ ৰিপৰ্টাৰসকলক তেনেকুৱাকৈ বেয়া ব্যৱহাৰ কৰিব নালাগিছিল বুলি মই ভাবোঁ পুনৰবাৰ প্ৰমোদ বড়ো চৰকাৰ হ'ব হয় আপোনালোকে নিশ্চয় জানে আপোনালোকৰ BTR বাসী যিহেতু আমাৰ 40টা সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPLৰ যি ট্ৰেক্টৰৰ যিখিনি বাতাবৰণ সেইটো হাৱা সেই হাৱাটো তীব্ৰগতিভাৱে চলি আছে আৰু সম্পূৰ্ণভাৱে আমি আশা কৰোঁ আগন্তুক দিনত আমাৰ ৰাইজৰ বা ভোটাৰসকলে ৰাইজে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আঁকোৱালি ল'ব বুলি আমি আশা কৰি আছোঁ আৰু আপোনালোকেও ৰাইজৰ পৰা আমিতো ৰাজনীতিৰ মানুহ হ'ল ৰাইজৰ পৰা মতামত লৈ চাওক যে এইবাৰ চৰকাৰটো কাক হোৱাটো বিচাৰ কৰে প্ৰমোদ বড়ো না হাগ্ৰামা মহিলাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে ৰাইজে সদায় প্ৰমোদ বড়োৰ লগত আছে কিমান আসন পাব এইবাৰ আপোনালোকে আসনটো মই নকওঁ কিন্তু আমি চৰকাৰ গঠন কৰাৰ কাৰণে যিমানখিনি আসন লাগে সেইটো আমি পূৰা আমি পাম